কাৰ্বি আংলঙৰ বঙালী সমাজে জানিব বিচাৰিছে যে এই বাক্যখন যোনে কৈছে তেখেতে এইটো নিজৰ বাক্য না কি কাৰ্বি আংলং বাঙালী সমাজ সংগঠনে কৈ দিয়া শিকাই দিয়া বা সিহঁতে বিশ্লেষণ কৰি দিয়া বাক্য। কাৰ্বি আংলঙত যিমান মানুহ পঢ়ি আছে, কাৰ্বি অনা কাৰ্বি ট্ৰাইবেল নন ট্ৰাইবেল যিমান বহিছে চবৰে কাউন্সিল কাৰ্বি আংলঙৰ CEM কৰ্ণেল তুলিয়াম ৰহা মহাৰাজক উঠাব পাৰে বহাব পাৰে। এই বাক্যখন কাৰ্বি আংলং বঙালী সমাজৰ নেতৃবৃন্দৰ বাক্য না বাহিৰৰ পৰা এই চিফ গেষ্ট তেখেতৰ বাক্য। তেখেতক কোৱা এজন তেখেতক CMক কোৱা মানে কাৰ্বি আংলং যিমান জনগোষ্ঠী তেখেতক কোৱা। যদি কাৰ্বি আংলং আমি 26টা জনগোষ্ঠীৰ মাজত বেংগলী আমি ইয়াতে কাৰ্বি আংলঙত আছো, যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CM আমাৰো CM হয়। যদি নহয় আপোনালোকে বাক্য যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CEM কৈছে তেনেহ'লে এটা কথা আপোনালোকে বুজিব, এই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰে CM তেখেতে অকল মাত্ৰ কাউন্সিলৰ CM নহয়, গোটেই কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে যিমান সাধাৰণ ৰাইজ আছে চবৰ হেড হয় আৰু তেখেতে আমাৰ কাৰ্বি আংলঙৰ আমাৰ গাৰ্জিয়ান। তেখেতে হিম্মত কেনেকৈ আহিলে, ক'ৰ পৰা আহি কাৰ্বি আংলঙৰ বুকত পঢ়ি আমাক আহি কৈ গ'ল যে তেখেতে উঠাব পাৰে বহাব পাৰে। মিটিং সমষ্টিত আপোনালোকৰ কিমান ভোট আছে, কিমান জনক উঠাব পাৰিব, আপোনালোকে বহাব পাৰিব। ইমিডিয়েটলি কাৰ্বি আংলং বঙালী সমাজৰ প্ৰেচিডেণ্ট সিতু নাথ আৰু অজিত জেনেৰেল ছেক্ৰেটাৰী লগত লৈ তেখেতৰ যিমানজন নেতৃত্ববৃন্দ আছে তেখেতে মাষ্ট এক্সপ্লেইন দিছ ইমিডিয়েটলি। নমস্কাৰ, মোৰ নাম অংকিত পাল। মই অল আছাম বেংগলী ইয়থ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী। মোৰ ৰাইট হেণ্ডত বহি আছে অমিত পাল, তেখেতে অল আছাম বেংগলী ফেডাৰেশ্যনৰ কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। মোৰ লেফ্ট হেণ্ডত বহি আছে শুভম লোট, তেখেতে অল আছাম বেংগলী ফেডাৰেশ্যনৰ ডিফু ৰিজনেল কমিটিৰ প্ৰেচিডেণ্ট। তো আজি আমি ইয়াত যে বহিলো তাৰ বিশেষ কাৰণটো কি আৰু কি বিষয় বহিলো। প্ৰথমতে আকৌ একবাৰ অসমবাসী ৰাইজ আৰু কাৰ্বি আংলং আমাৰ বেংগলী সমাজ পৰা নমস্কাৰ। যোৱা 22 তাৰিখে এজন ব্যক্তি হামাগুৰিৰ হাওৰাঘাটত এটা প্ৰগ্ৰামত শেষ হোৱাৰ পিছত এটা কন্ট্ৰভাৰ্চিয়েল কথা আমাৰ অনাৰেবল CEM ডক্টৰ তুলিয়াম ৰংহাং মহোদয়ৰ বিষয়ত ক'লে যে তেখেতে ইচ্ছা কৰিলে তেখেতক উঠাব পাৰে, তেখেতে বহাব পাৰে। তেখেত কোন আৰু আজি এই দিনটো কিয় আহিলে যে এনে ক'লে। তো ৰাইজ, বেংগলী সমাজ যেতিয়া আমি শব্দ ইউজ কৰো বেংগলী সমাজ, তাৰ মানে বুজি পাওঁ যে য'তে য'তে আমাৰ বেংগলী আছে আৰু য'তে য'তে আমি বেংগলী একত্ৰিত হৈ থাকিছো সেইটোক এটা ছ'চাইটি বুলি কয় বেংগলী বা বেলেগ ভাষাত সমাজ বুলি কয়। যদি আমি কওঁ কাৰ্বি আংলঙৰ বঙালী সমাজ তেনেহ'লে আমি বুজি পাম যে এই বেংগলী সমাজখন কাৰ্বি আংলঙৰ, আৰু এই বেংগলীবিলাক য'ত আছে কাৰ্বি আংলঙৰ যিমান কোনাই কোনাই বিভিন্ন জেগাত আছে সেইটো চব বঙালী মিলিহে কাৰ্বি আংলঙৰ বঙালী সমাজ। কিন্তু যোৱা 22 তাৰিখ আগষ্ট 2025 সামাগুৰি হাওৰাঘাট তাত ফাউণ্ডেশ্যন ডে অফ এটা অৰ্গেনাইজেশ্যন হৈ আছিলে, যে অৰ্গেনাইজেশ্যনৰ নামে হ'ল কাৰ্বি আংলং বঙালী সমাজ। এই সংগঠন যিটোৰ নাম কাৰ্বি আংলং বঙালী সমাজ, সিহঁতে গোটেই কাৰ্বি আংলঙৰ বঙালী ৰিপ্ৰেজেণ্ট নকৰে। তেখেতে কেইজনমান মিলি কিনে এটা গ্ৰুপ আছে যিটো লিড কৰে প্ৰেচিডেণ্ট সিতু নাথ আৰু জেনেৰেল ছেক্ৰেটাৰী অজিত দাস। কাৰ্বি আংলং বঙালী সমাজ ক'লে এইটো ভুল বুজিব নালাগে অসমবাসী আৰু কাৰ্বি আংলংবাসী যে কাৰ্বি আংলঙৰ যিমান বাঙালী আছে তেখেতে কাৰ্বি আংলং বঙালী সমাজৰ মেম্বাৰ হয় বুলি। বঙালী সমাজ কাৰ্বি আংলঙৰ যদি হয় আমি সব এইটো কাৰ্বি আংলং বঙালী সমাজৰ মেম্বাৰ, কিন্তু কাৰ্বি আংলং বঙালী সমাজ সংগঠনৰ মেম্বাৰ আমি নহয়।
তেখেতে অহাৰ পিছত এই মানুহজনক যোনে এই বাক্যখন কৈ গ'ল তেখেতে ক'ৰ পৰা আহিছে, কোনে মাতিছে আৰু যি কথা কৈ গৈছে এই বাক্যখন তেখেতৰ পাৰ্চনেল হয় না কি সংগঠন যিটোৰ নাম কাৰ্বি আংলং বাঙালী সমাজ যিটো হাওৰাঘাটৰ মাজতে সীমিত হৈ থাকে এই সিহঁতৰ বাক্য হয়। এই বাক্যটো যদি এই পাৰ্চনেল তেখেতৰ বাক্য হয় তেতিয়াহ'লে পাৰ্চনেল তেখেতে এক্সপ্লেইন কৰিব লাগিব। তেখেতে দেখাতক কৈছে যে কাৰ্বি আংলঙৰ CEM কৰ্ণেল তুলিৰাম ৰহা মহাৰাজক উঠাব পাৰে, বহাব পাৰে। এই বাক্যখন কাৰ্বি আংলং বঙালী সমাজৰ নেতৃবৃন্দৰ বাক্য না বাহিৰৰ পৰা এই চিফ গেষ্ট তেখেতৰ যে চিফ গেষ্ট তেখেতৰ বাক্য। আজি এই চিফ গেষ্ট যদি আহি এই প্ৰগ্ৰামত কিবা এটা শেষত বাক্য কৈ গৈছে আমি জানিব বিচাৰিছো কাৰ্বি আংলং বঙালী সমাজ, কাৰ্বি আংলঙৰ বঙালী সমাজে জানিব বিচাৰিছে যে এই বাক্যখন যোনে কৈছে তেখেতে এইটো নিজৰ বাক্য না কি কাৰ্বি আংলং বাঙালী সমাজ সংগঠনের কৈ দিয়া, শিকাই দিয়া বা সিহঁতে বিশ্লেষণ কৰি দিয়া বাক্য। তেখেতে যি শব্দ কৈছে এইটো কি তেখেতে নিজৰ ইণ্ডিভিজুৱেল গ্ৰাউণ্ডত কৈছে যে তেখেতক উঠাব পাৰে, নামাব পাৰে, তেখেতৰ ইমান হিম্মত হ'ল নেকি? আপোনালোকে কাৰ্বি আংলং ৰাইজ আৰু বাঙালী অসমবাসী ৰাইজ আপোনালোকে গম পায় কাৰ্বি আংলং এটা অট'নমাছ কাউন্সিল হয়। তাত ইয়াৰ নামত 26টা MAC আৰু 4জন নমিনেটেড হয়। সবে নিজে নিজে ইলেক্ট হোৱাৰ পিছত যেতিয়া 26টা MAC আৰু 4টা নমিনেটেড মিলি যাক চিনাক্ত কৰে, যাক ইলেক্ট কৰে তেখেতে CEM চিফ এক্সিকিউটিভ মেম্বাৰ হয় বুলি। আজি কাৰ্বি আংলং 26টাতকৈ বেছি জনগোষ্ঠী থাকে। এই 26টা সমষ্টি আৰু 4টা নমিনেটেড মিলি যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে এই কাউন্সিলখন কাৰ্বি আংলঙত যিমান মানুহ বহি আছে কাৰ্বি, অনা কাৰ্বি, ট্ৰাইবেল, নন ট্ৰাইবেল যিমান বহিছে সবৰ কাউন্সিল হয়। আৰু তেখেতৰ যিটো প্ৰতিনিধি এইটো কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ইয়াত যিমান জনগোষ্ঠী আছে সবৰ প্ৰতিনিধি এই 26জন ব্যক্তি আৰু তেখেতৰ হেড চিফ অফ অট'নমাছ কাউন্সিল CEM তুলিৰাম ৰঙাং ছাৰ হয়। যদি তেখেতে বাক্যখন ইণ্ডিভিজুৱেলি কৈছে তুলিৰাম ৰঙাং মহোদয় তেনেহ'লে মই আমাক বুজাব লাগিব যে তেখেতৰ তাৰ পৰিচয় কি, তেখেতে যে বাক্য কৰিছে কথাটো পাতিছে অন হোৱাট গ্ৰাউণ্ড, ইজ হি ইয়ৰ ফ্ৰেণ্ড অৰ সামবডি এলছ। সেকেন্ডলি যদি নহয় আপোনালোকে বাক্য যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM কৈছে তেনেহ'লে এটা কথা আপোনালোকে বুজিব এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM তেখেতে অকল মাত্ৰ কাউন্সিলৰ CEM নহয়, গোটেই কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে, যিমান সাধাৰণ ৰাইজ আছে সবৰ চিফ অফ হেড হয় আৰু তেখেতে আমাৰ কাৰ্বি আংলঙৰ আমাৰ গাৰ্জিয়ান হয়। তেখেতক কোৱা এজন তেখেতক CEM কোৱা মানে কাৰ্বি আংলং যিমান জনগোষ্ঠী তেখেতক কোৱা। যদি কাৰ্বি আংলং আমি 26টা জনগোষ্ঠীৰ মাজত বেংগলী আমি ইয়াতে কাৰ্বি আংলঙত আছো, যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM আমাৰো CEM হয়। তেখেতে হিম্মত কেনেকৈ আহিলে, ক'ৰ পৰা আহি কাৰ্বি আংলঙৰ বুকত পঢ়ি আমাক আহি কৈ গ'ল যে তেখেতে উঠাব পাৰে, বহাব পাৰে। বিটিং সমষ্টিত আপোনালোকৰ কিমান ভোট আছে, কিমান জনক উঠাব পাৰিব, আপোনালোকে বহাব পাৰিব? যদি আপোনালোকে ক'ব বিচাৰিছে যে ইলেকশ্যন মাধ্যমে আপোনালোকে উঠাব বহাব পাৰে তেতিয়াহ'লে আপোনাক গৈ দি আমি ক'ব বিচাৰিছো গোটেই ইণ্ডিয়াত, গোটেই অসমত, গোটেই কাৰ্বি আংলঙত যদি আজি যিকোনো একটা পপুলাৰ গভৰ্ণমেণ্ট আছে তাৰ কাৰণটো গুড গভৰ্নেন্স হয়। কাৰোবাৰ মাতত উঠি কিনি তুমি তাকক ভোট দিয়া যেনেকা কৈছে মই উঠাব পাৰো, বহাব পাৰো ইলেকশ্যনৰ মাধ্যমেৰে, ঠিক আছে। আপনার কথার মাধ্যমে ইন্ডিয়াত কি বিজেপি গভর্নমেন্ট বনিছিলে নেকি? পপুলার গভর্নমেন্ট আপনার কথার মাধ্যমে কি অসমত পপুলার গভর্নমেন্ট বনিছিলে নেকি? আপনার কথার মাধ্যমে কার্বি আংলঙে সবে তেখেতৰ ভোট লৈ CM বনাইছে নেকি? নাকি আপনার কথা শুনি কিনি কাৰ্বি আংলঙৰ যিমান বঙালী আছে এইবিলাকে ভোট দি কিনি তেখেতক শুনাইছে? হোয়াট ইজ ইয়োর ক্যাপাসিটি? আপনার কথাত কলে আমি ভোট দিম, আপনার কথাত কলে আমি ভোট নিদিম, কোনে কলে আপনার? এই ভুল ধারণা আপনাদের থাকিব নালাগে। সেকেন্ডলি ইয়াত যিমান জনগোষ্ঠী আছে কাৰ্বি, ডিমাচা সবে আজি আপোনালোকৰ বাক্য কাৰণে ইনসাল্ট হৈছে। আর সিমিলার ইনসাল্ট কাৰ্বি আংলঙত থাকা প্রত্যেক বঙালী
ইনচাল্ট হৈছো। আজি যিটো ঘটনা আপোনালোকে কৈ গৈছে তাৰ এক্সপ্লেনেশ্যন কাৰ্বি আংলঙত থকা বাঙালী সমাজে নিদিয়ে, কিন্তু কোনে দিব? এই কাৰ্বি আংলং বঙালী সমাজ যিটো সংগঠন আছে, যাৰ প্ৰগ্ৰামত ফাউণ্ডেশ্যন ডেত আহি তেখেতে চিফ গেষ্ট হৈ যোনে মাতিছে প্ৰগ্ৰামত, যোনে আনাইছে, যাৰ প্ৰগ্ৰামত আহিছে, যাৰ কাৰণে আজি এই কথাটো গোটেই আমাৰ কাৰ্বি আংলঙৰ অসমত উঠি আছে, যাৰ কাৰণে আমি বঙালীবিলাক লজ্জিত হৈ আছো। সেইটোৰ কাৰণে যদি এতিয়া মাত দিব লাগে, এক্সপ্লেনেশ্যন দিব লাগে, ইট ইজ নট কাৰ্বি আংলং থকা বাঙালী সমাজ নহয়, কাৰ্বি আংলং বাঙালী সমাজ যিটো এটা সংগঠন, যাৰ ঘৰত যাৰ অৰ্গেনাইজেশ্যনৰ মিটিঙত এই ঘটনা ঘটিছে, দে আৰ দ্য ৰাইটফুল পাৰ্চন টু আনচাৰ। ইমিডিয়েটলি কাৰ্বি আংলং বঙালী সমাজৰ প্ৰেচিডেণ্ট সিতু নাথ আৰু অজিত জেনেৰেল ছেক্ৰেটাৰীৰ লগত লৈ তেখেতৰ যিমানজন নেতৃত্ববৃন্দ আছে তেখেতে মাষ্ট এক্সপ্লেইন দিছ ইমিডিয়েটলি, অৰ এল্স আই টেল ইউ, যিমান আমি কাৰ্বি আংলঙত আমি চিটিজেন্স আছো, ৰিগাৰ্ডলেছ অফ ট্ৰাইব এণ্ড কমিউনিটিজ, আমি কৈ দি আছো আপোনাৰ পৰা আমি, আপোনাৰ সংগঠনৰ পৰা আমি, we demand immediate application, explanation, or else get ready for legal action. I promise you. Namaskar.